অসমৰ মুখ্যমন্ত্ৰীক এবছৰৰ ভিতৰত অৰ্থাৎ অহা মে মাহৰ ভিতৰত আজি ডিচেম্বৰ মাহ মে মাহৰ ভিতৰত আমাক সম্পূৰ্ণ চাকৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে। আৰু বেছি দীঘলীয়াকৈ নকওঁ, যিহেতু ইয়াৰ পাছত আজি লোকসভাৰ অধ্যক্ষ অহাৰ কথা, গতিকে মই আকৌ এবাৰ কৈছোঁ যে এয়া আমাৰ প্ৰতিবাদ, ৰাইজৰ দলৰ প্ৰতিবাদ, ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে মোৰ প্ৰতিবাদ যে আমাক স্পষ্ট ৰূপত লাগে যে চাকৰি 1 লাখ কেতিয়া হ'ব আৰু ক'ত দিব। আধুৱা ভৰা বক্তব্য আমাক নালাগে। চাকৰি দিয়াৰ নামত জব মেলা পাতি আমাক হোটেলৰ বাচন ধোৱা চাকৰি নালাগে, আমাক গাড়ী ধোৱা চাকৰি নালাগে। সেয়া চাকৰি বুলি কৈ জব মেলা পাতি নিবনুৱাসকলক অপমান কৰাৰ তেওঁলোকৰ কেতিয়াও আমি এৰি নিদিওঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে 26 লাখ শিক্ষিত নিবনুৱাৰ নিযুক্তি কেতিয়াকৈ হ'ব, আমাক তেওঁলোকৰ পূৰ্ণ কৰ্মসংস্থাপন লাগে। এই বক্তব্য প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ যে নিশ্চিতভাৱে অসম চৰকাৰে অহা মে মাহৰ ভিতৰত চাকৰি দিব আৰু 5 বছৰৰ ভিতৰত 10 লাখ নিবনুৱা কৰ্মসংস্থাপন দিব। আৰু আশা কৰোঁ অসমৰ গাঁৱৰ ল'ৰাই গৈ কেৰেলা বা বেংগলোৰত গৈ যাতে কাম কৰিব নালাগে, ছিকিউৰিটি গাৰ্ড বা চকীদাৰ যাতে হ'ব নালাগে। এখন গাঁৱৰ পৰা 120 জন যুৱক এতিয়া যাবলগীয়া হৈছে কাম বিচাৰি, বিশেষকৈ লকডাউনৰ পাছত। গতিকে এনেকুৱা পৰিস্থিতিত ভয়াৱহ নিবনুৱা সমস্যা, আৰু তাক লৈ যাতে চৰকাৰে কেতিয়াও খেলা নকৰে, নিবনুৱাসকলক লৈ যাতে খেলা নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ। আৰু শেষত আৰু এটা কথা ক'ব খুজিছোঁ, কালি বিধানসভাত শিক্ষামন্ত্ৰীয়ে কৈছে যে অসমৰ প্ৰত্যেকটো সমষ্টিত একোখনকৈ CBSEৰ স্কুল খোলা হ'ব। আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু ইয়াৰ আগতেও আপোনালোকে নিশ্চয় জানে, ইয়াৰ আগতেও বিধানসভাত এই প্ৰশ্ন উত্থাপন কৰোঁতে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ। আৰু আজি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে মই স্পষ্ট ৰূপত প্ৰতিবাদ কৰিছোঁ যে আমাক অসমৰ শিক্ষা বিভাগে অসমীয়া বিদ্যালয়বিলাকৰ, অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ আৰু বাকী জনজাতি বিদ্যালয় যেনেকৈ বড়ো ভাষাৰ বিদ্যালয়, সেই বিদ্যালয়বিলাকৰ উত্তৰ উন্নতিৰ কাৰণে কাম কৰিব লাগে। কিন্তু তাৰ দোহাই দি CBSEৰ স্কুল, ইংৰাজী মাধ্যমৰ স্কুল তেওঁলোকৰ কাৰণে ফাণ্ড ডাইভাৰ্ট কৰিবৰ কাৰণে যদি চেষ্টা কৰে, চৰকাৰক কেতিয়াও পুৰাই এৰা নহ'ব। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। আৰু চৰকাৰক অসমীয়া মাধ্যম আৰু অসমৰ থলুৱা ভাষাবিলাকৰ যি মাধ্যম আছে, বৰাকত বেংগলী মাধ্যম, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া মাধ্যম আৰু বাকী জনজাতি যিবিলাক ভাষা আছে তেওঁলোকৰ মাধ্যমবিলাকক শক্তিশালী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আপোনাক অধ্যক্ষই আজি কিছু কৈছে যে আপুনি শিষ্টাচাৰ নাজানে, আপুনি ব্যৱহাৰ নাজানে, মোৰ লগত তৰ্ক কিয় কৰিছে বুলি তেনেধৰণৰ কিছু কথাও কৈছে। বিধানসভাত আচলতে মানে নিৰপেক্ষভাৱে বিধানসভা চলিলে ভাল। যদি আমাৰ পিনে অনবৰতে, বিৰোধী পক্ষৰ পিনে অনবৰতে যদি দাণ্ডাডাল থাকে আৰু সিফালে যদি ধুনীয়া হাঁহি থাকে, আমাক বিৰোধী পক্ষই যেনেকুৱা অপমান কৰে আপোনালোকেতো দেখি আছে, কেনেকুৱা হুলস্থুল আৰু কেনেকুৱা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে, কিন্তু তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নহয়। মুখ্যমন্ত্ৰীয়ে বিৰোধী নেতাই যেতিয়া বক্তব্য দাঙি ধৰে তাৰ মাজত ফুচুহি কথা কৈ থাকে। মুখ্যমন্ত্ৰীয়ে নিজে কৈ থাকে, আপোনালোকে নিজে দেখিছে, মুখ্যমন্ত্ৰীয়ে আমি বক্তৃতা দিয়াৰ মাজে মাজে কেনেকুৱা তাচ্ছিল্যসূচক বক্তব্য প্ৰদান কৰি থাকে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেতো কেতিয়াও কথা কোৱা আমি দেখা নাই। বিৰোধী পক্ষৰ সদস্যবিলাকে কিবা এটা কথা ক'লে ঠিকেই আছে, তেওঁলোকৰ ওপৰত পুৰা দাণ্ডাডাল দেখুৱাই দিয়ে। কিন্তু বাকী যিবিলাক সদস্য আছে চৰকাৰী পক্ষত, তেওঁলোকে আমাক যেনেকুৱা ধৰণে অপমানিত কৰে, আপোনালোকে বিধানসভা নিজে চাই আছে, কেনেকুৱা বিশৃংখলতাৰ সৃষ্টি কৰে। কেতিয়াবা কিবা তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হৈছে নেকি? গতিকে এইটো এটা নিৰপেক্ষতাৰ প্ৰশ্ন। এই প্ৰশ্নটোত মই বেছিকৈ ক'ব নোৱাৰোঁ, আপোনালোকে জানে মই বহুত বেছি কথা কোৱাটো উচিত নহ'ব বা ক'ব নোৱাৰোঁ। কিন্তু মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে মই ৰাইজৰ প্ৰতিনিধি আৰু নিবনুৱাসকলক যেতিয়া কালি অপমানিত কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাটো মোৰ দায়িত্ব। তাৰ কাৰণে যদি মই এক্সপেলো হ'ব লাগে, তাৰ কাৰণে যদি মই গালিও খাব লাগে, তেতিয়াহ'লে মই তাৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত থাকোঁ। মোৰ কাৰণে এইবিলাক পাৰ্ট অফ দ্য গেম। আৰু মই আপোনালোকক এটা বস্তু দৃঢ়তাৰে কওঁ দেই, মই যিহেতু চৰকাৰৰ লগত কেতিয়াও কম্প্ৰমাইজত নাথাকোঁ, আপোচত নাথাকোঁ। মোৰ কাৰণে কেতিয়াও ভয় নাই, মই কেতিয়াও ভয় নকৰোঁ। আৰু কেতিয়াও মই গাড়ীৰ কাৰণে, মই বিধায়কৰ পদটোৰ কাৰণে কেতিয়াও মই লালায়িত নহয়।
গতিকে মোৰ সাহস আছে অসমৰ ৰাইজৰ কাৰণে কথা ক'বলৈ মই কওঁ। আৰু এইবাৰ বিধানসভাৰ আটাইতকৈ দুৰ্ভাগ্যজনক অভিজ্ঞতাটো আপোনালোকে লক্ষ্য কৰিলে নাই মই নাজানো। আপোনালোকে কি কি নিউজ কৰিছে মই নাজানো, চাবলৈ সময় পোৱা নাই। কিন্তু আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক অভিজ্ঞতাটো হ'ল মুখ্যমন্ত্ৰীয়ে বিধানসভাত মিছা কথা কয়। যেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত লিখি থোৱা আছে, তেওঁলোকৰ একদম ক্লিয়াৰলি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হাতপুথিত লিখি থোৱা আছে যে অসম চৰকাৰে 31 মাৰ্চলৈকে 93,000 কোটি টকা ধাৰ লৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটোলৈকে 82,000 কোটি টকাৰ ধাৰ লৈছে। ডাইৰেক্টলি মিছা কথাই কৈ দিলে। তাৰ বিৰুদ্ধে মই মাত পাতিব নোৱাৰোঁ। কেলে মাত পাতিব নোৱাৰোঁ? মই মাত পাতিলে এনেকৈ কয় যে অখিল গগৈৰ শিষ্টাচাৰ নাজানো। মই মাত পাতিব নোৱাৰোঁ কাৰণ মোক ক'বলৈ কেৱল 2 মিনিট সময় দিয়ে। 1 মিনিট 16 ছেকেণ্ড। 1 মিনিট 16 ছেকেণ্ড সময় দিয়ে। আৰু তাৰপিছত মই কোৱা কথাৰ ওপৰত চবেই গালি দিব পাৰে, কিন্তু মই উত্তৰটো দিব নোৱাৰোঁ। মুখ্যমন্ত্ৰীয়ে 2 ঘণ্টা সময় ভাষণ দিবলৈ পায়, মই 2 মিনিট সময় ভাষণ দিবলৈ পায়। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধানসভাতে ওলাব নাৰিকলৰ ভিতৰত কি আছে। মই এতিয়া ক'ব নোৱাৰোঁ মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰী মহোদয় আপুনি 2 ঘণ্টা সময় ভাষণ দিছে আৰু মোক 2 মিনিট সময় ভাষণ দিছে। আপুনিও আধা ঘণ্টা সময় ভাষণ দিয়ক আৰু মোকো আধা ঘণ্টা সময় ভাষণ দিবলৈ দিয়ক। তেতিয়া ক'ৰ পানীত ক'ত যাব তেতিয়াহে ওলাব। এতিয়া এটা ভাল অৱস্থানত থাকি আমি বোকাত থকা মানুহ, আমাক মাত্ৰ 2 মিনিট সময় কথা ক'বলৈ দিয়ে আৰু মুখ্যমন্ত্ৰীয়ে মাজতে সোমাই 2 ঘণ্টা কথা কয়। তেতিয়াহ'লে তেওঁতো বেছি কথা ক'বই পাৰিব আৰু মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ পাছত উত্তৰ দিব নোৱাৰি বিধানসভাত। এতিয়া কি কৰিম কওক? সেইকাৰণে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ, কালি চাওঁ ভূ সুৰক্ষা বিধেয়কৰ ওপৰত আমি যি কথা ক'লোঁ, মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ এনে বিলখন লৈ গুচি গ'ল। মিছা কথা ক'লে। এতিয়া মই পিছত ক'ব নোৱাৰোঁ। আৰু যদি মই মাজত মাতোঁ তেতিয়াহ'লে কয় যে অখিল গগৈ বিশৃংখলতা কৰে, অখিল গগৈ নিয়ম নাজানে, অখিল গগৈ বিশৃংখল। মই কি কৰোঁ এতিয়া কওক? গতিকে মই এই মুহূৰ্তত ক'ব খুজিছোঁ যে অসম বিধানসভাই এটা বস্তু শিকালে যে আমাৰ মুখ্যমন্ত্ৰীয়ে সদনৰ ভিতৰতো মিছা কথা কয়।